যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰী জিকে বা অসমৰ ইতিহাসৰ কেইটামান MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা, ঘটকাসুৰ দেশৰ শাসক আছিল। অপশ্যন দিছিলে ক আৰ্যসকলৰ, খ কিৰাতসকলৰ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ব ঘটকাসুৰ কিৰাতসকলৰ শাসক আছিলে। নেক্সট চোৱা 2 নম্বৰ প্ৰশ্ন। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কত দিছিলে পুষ্পবৰ্মন, অপশ্যন খত দিছিলে ঘটকাসুৰ। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে প্ৰথম নৰক ৰজা নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি তেওঁ ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে। 3 নম্বৰ প্ৰশ্নটো চোৱা, অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? অপশ্যন কত দিছিলে বেদ আৰু পুৰাণ, অপশ্যন খত দিছিলে কালিকী পুৰাণ আৰু যোগিনী যন্ত্ৰ। তোমালোকৰ যিসকলে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ জানা ভিডিঅ'টি পোষ্ট কৰি কমেণ্ট বক্সত উত্তৰসমূহ জনোৱাচোন। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো কি হ'ব? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ব অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম হৈছে কালিকা পুৰাণ আৰু যোগিনী যন্ত্ৰ। নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা, তান্ত্ৰিক গ্ৰন্থৰ যোগিনী যন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। এগৰাকী কালী আৰু আনগৰাকী কি? তান্ত্ৰিক গ্ৰন্থৰ যোগিনী গ্ৰন্থৰ নাম নিশ্চয় তোমালোকে শুনা পাইছা। গতিকে সেই যোগিনী যন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। তাৰে এগৰাকী হৈছে কালী, আনগৰাকীৰ নামটো কি সুধিছে? অপশ্যন দিছিলে ক কামাখ্যা, খ তাৰা দেৱী। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে এগৰাকী কালী আৰু আনগৰাকী হৈছে কামাখ্যা দেৱী। নেক্সট 5 নম্বৰ প্ৰশ্নটো চোৱা, নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? অপশ্যন দিছিলে ক নম্বৰ কালিকা পুৰাণ, খ নম্বৰ দিছিলে শিৱ পুৰাণ। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে কালিকা পুৰাণ। কালিকা পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল। নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা, কালিকা পুৰাণৰ মতে বৰ্মন ৰাজবংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ কি আছিল? অপশ্যন দিছিলে ক শিৱ আৰু পাৰ্বতীৰ কাৰ্তিক ৰূপ, অপশ্যন খত দিছিলে ভূমি আৰু বিষ্ণুৰ বৰাহ ৰূপ। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে কালিকা পুৰাণৰ মতে বৰ্মন ৰাজবংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ আছিল ভূমি আৰু বিষ্ণুৰ বৰাহ ৰূপ। নেক্সট প্ৰশ্ন 7 নম্বৰটো চোৱা, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। নিম্নলিখিত কোনখন ঐতিহাসিক ৰচনাত এই 4টা বিভাগৰ বিষয়ে উল্লেখ কৰা হৈছে? অপশ্যন দিছিলে গ যোগিনী যন্ত্ৰ, খ কালিকা পুৰাণ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এইকেইটা আছিলে প্ৰাচীন কামৰূপৰ 4টা বিভাগ। গতিকে তলত উল্লেখ কৰা যোগিনী যন্ত্ৰৰ খনত এই 4টা বিভাগৰ বিষয়ে উল্লেখ কৰা হৈছিলে। 8 নম্বৰ প্ৰশ্ন চোৱা, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন দিছিলে ক নম্বৰ নৰকাসুৰ, খ নম্বৰ দিছিলে ভগদত্ত। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ক2 নৰকাসুৰ ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ, নৰকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ চোৱা, অপশ্যন কত দিছিলে শ্ৰীকৃষ্ণই, অপশ্যন খত দিছিলে বানাসুৰ। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে নৰকাসুৰক হত্যা কৰিছিলে শ্ৰীকৃষ্ণই। 10 নম্বৰ প্ৰশ্নটো চোৱা, নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? অপশ্যন দিছিলে ক ভগদত্ত, খ শ্ৰীকৃষ্ণ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে নৰকাসুৰৰ সেনাপতি আছিল মুৰাক, গতিকে মুৰাক হত্যা কৰিছিলে শ্ৰীকৃষ্ণই। 11 নম্বৰ প্ৰশ্নটো চোৱা, মহাভাৰত মহাকাব্যৰ অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্যত কোনে শাসন কৰিছিল? অপশ্যন দিছিলে ক ভগদত্ত, খ ভূতি বৰ্মন।
শুদ্ধ উত্তৰটি হৈছে ভগদত্ত। মহাভাৰত মহাকাব্যৰ অনুসৰি যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ চলি আছিল বা কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্যত শাসন কৰিছিলে ভগদত্ত ৰজাই। 12 নম্বৰ প্ৰশ্নটো চোৱা, কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্থাৎ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে? অপশ্যন দিছিলে ক ভাস্কৰ বৰ্মন, খ ভগদত্ত। এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে কামৰূপৰ ভগদত্ত ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্থাৎ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। 13 নম্বৰ প্ৰশ্নটো চোৱা, কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কোনটো ফালৰ পৰা যুঁজিছিল? অপশ্যন দিছিলে ক কৌৰৱৰ ফালৰ পৰা, অপশ্যন খ দিছিলে অৰ্জুনৰ ফালৰ পৰা। কুৰুক্ষেত্ৰৰ যেতিয়া যুদ্ধ হৈছিল সেই কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ ভগদত্ত ৰজাই কৌৰৱৰ ফালৰ পৰা যুঁজিছিলে। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা। মান্থলি অনলি 20 rupees হয়। তাত ইংৰাজী আৰু অসমীয়াত বহুতো PDF দিয়া আছে, লগতে নোটছবিলাক ডেইলি আপলোড কৰা হয়। কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়, তোমালোকে জইন হ'বলৈ নাপাহৰিবা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনত দি থোৱা লিংকটো ক্লিক কৰি মাত্ৰ যদি আপোনালোকে পে' কৰে গুগল পে', পেটিএম আদিৰ পৰা, যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিয়ে সেই নাম্বাৰটোত হোৱাটছআপ মেছেজ বা টেক্সট মেছেজত পে' কৰাৰ পিছত এনেকুৱা ধৰণে মেছেজ আহিব। ইয়াত দিয়া লিংকটো ক্লিক কৰি তোমালোকে জইন হ'বলৈ। নেক্সট কুৱেশ্যনটো চোৱা, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? কামৰূপৰ ৰজা ভগদত্তৰ যিটো হাতী আছিল সেই হাতীটোৰ নাম কি আছিলে সুধিছে। অপশ্যন দিছিলে ক নম্বৰ সুপ্ৰতীক, খ নম্বৰ দিছিলে চেতক। শুদ্ধ উত্তৰটি হৈছে ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক। নেক্সট কুৱেশ্যনটো চোৱা, 15 নম্বৰ, ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ কৰা মহাভাৰতৰ পৰ্বটোৰ নাম কি? অপশ্যন দিছিলে ক নম্বৰ ভীষ্ম পৰ্ব, খ নম্বৰ দিছিলে দ্ৰোণ পৰ্ব। শুদ্ধ উত্তৰটি হৈছে ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ কৰা মহাভাৰতৰ পৰ্বটোৰ নাম হৈছে দ্ৰোণ পৰ্ব। নেক্সট চোৱা 16 নম্বৰ প্ৰশ্ন, ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া কাৰ লগত হৈছিলে? অপশ্যন দিছিলে ক নম্বৰ অৰ্জুন, খ নম্বৰ দিছিলে দুৰ্যোধন। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে ভগদত্তৰ কামৰূপৰ ৰজা ভগদত্তৰ জীয়েকৰ নাম আছিলে ভানুমতী। সেই ভানুমতীৰ বিয়া হৈছিলে দুৰ্যোধনৰ লগত। অপশ্যন খটো হৈছে শুদ্ধ উত্তৰ। নেক্সট চোৱা 17 নম্বৰ প্ৰশ্নটো, গুৱাহাটীৰ দীঘলী পুখুৰী কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন দিছিলে ক ভগদত্ত, খ হৰ্যৰ বৰ্মন। গুৱাহাটীৰ দীঘলী পুখুৰী কিহৰ সৈতে সম্পৰ্কিত? ভগদত্তৰ সৈতে সম্পৰ্কিত। নেক্সট চোৱা 18 নম্বৰ প্ৰশ্ন, কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যন দিছিলে ক নম্বৰ ভাস্কৰ বৰ্মন, খ নম্বৰ দিছিলে পুষ্য বৰ্মন। শুদ্ধ উত্তৰটি হৈছে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে তেওঁ বন্ধুত্ব স্থাপন কৰিছিলে। নেক্সট 19 নম্বৰ, হংসবেগ কোন আছিল? অপশ্যন নম্বৰ কত দিছিলে বৰ্মন বংশৰ এজন ৰাষ্ট্ৰদূত আছিলে, অপশ্যন খত দিছিলে বৰ্মন বংশৰ এজন কবি। হংসবেগ কোন আছিল? হংসবেগ আছিলে বৰ্মন ৰাজবংশৰ এজন ৰাষ্ট্ৰদূত বা ৰাজদূত। নেক্সট চোৱা 20 নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ কি নাম আছিল? অপশ্যন দিছিলে ক নম্বৰ নীতিপাল আৰু খ নম্বৰ দিছিল হংসবেগ। শুদ্ধ উত্তৰটি হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম আছিলে হংসবেগ। নেক্সট 21 নম্বৰ প্ৰশ্নটো চোৱা, ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে হত্যা কৰিছিল? কামৰূপৰ ৰজা আছিল ভগদত্ত, তেওঁৰ কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ মৃত্যু হৈছিল, মানে তেওঁক হত্যা কৰা হৈছিলে। কোনে হত্যা কৰিছিলে সুধিছে। অপশ্যন দিছিলে ক নকুল, খ নম্বৰ দিছিলে অৰ্জুন। যিহেতু ভগদত্তই কৌৰৱৰ ফালৰ পৰা তেওঁ যুদ্ধ কৰিছিলে গতিকে তেওঁক অৰ্জুনে তেওঁক হত্যা কৰিছিলে। নেক্সট 22 নম্বৰ, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যন দিছিলে ক ভীষ্মক, খ নম্বৰ দিছিলে মাৰিচি। প্ৰাচীন কালত বিদৰ্ভ ৰাজ্যৰ ৰজা আছিলে ভীষ্মক। নেক্সট কুৱেশ্যন, ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? অপশ্যন দিছিলে ক নম্বৰ কণ্ডিল নগৰ, খ নম্বৰ কামৰূপ। ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? ৰুক্মিণী আছিলে কুণ্ডিল নগৰৰ ৰাজকুমাৰী অৰ্থাৎ ৰজাৰ জীয়েক।
নেক্সট কুৱেশ্যনটো চোৱা ৰুক্মিণী কাৰ জীয়ৰী আছিল অপশ্যন দিছিলে ক মৰিচীৰ অপশ্যন খ দিছিলে ভীষ্মকৰ ৰুক্মিণী আছিলে ভীষ্মক ৰজাৰ জীয়ৰী নেক্সট চোৱা 25 নম্বৰ প্ৰশ্নটো কোনে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ নিৰ্মাণ কৰিছিলে অপশ্যন দিছিলে ক নম্বৰ ভীষ্মকে খ নম্বৰ দিছিলে নাৰদ মুনি এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো ভীষ্মকে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ নিৰ্মাণ কৰিছিলে নেক্সট চোৱা 26 নম্বৰ প্ৰশ্ন প্ৰাচীন কালত কুন্দিল নগৰক কি নামেৰেও জনা গৈছিল অপশ্যন দিছিলে ক ভীষ্মক নগৰ খ নম্বৰ দিছিলে শোণিতপুৰ এতিয়া প্ৰাচীন কালত কুন্দিল নগৰক কি নামেৰে জনা গৈছিল কুন্দিল নগৰক জনা গৈছিলে ভীষ্মক নগৰ বুলি আৰু ভীষ্মক ৰজাই কুন্দিল নদীৰ পাৰত কি কৰিছিল কুন্দিল নগৰ নিৰ্মাণ কৰিছিলে নেক্সট 27 নম্বৰ প্ৰশ্ন দিছোৱা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰসমূহৰ ভিতৰত ডেছ আছিল ভাস্কৰ বৰ্মনে কাৰ লগত বন্ধুত্ব স্থাপন কৰিছিলে হৰ্ষবৰ্ধনৰ লগত তেওঁ বন্ধুত্ব স্থাপন কৰিছিলে গতিকে এতিয়াও কিছুমান উপহাৰ হৰ্ষবৰ্ধনলৈ ভাস্কৰ বৰ্মনে পঠিয়াইছিলে তাৰ ভিতৰত কি আছিলে সুধিছে অপশ্যন নম্বৰ কত দিছিলে বেতৰ সামগ্ৰী খ নম্বৰ দিছিলে ৰূপৰ মুদ্ৰা গতিকে অপশ্যন দুটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰসমূহৰ ভিতৰত আছিল বেতৰ সামগ্ৰী অপশ্যন কটো হৈছে কাৰেক্ট এনচাৰ নেক্সট 28 নম্বৰ প্ৰশ্নটো চোৱা নিদানপুৰৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লিখক কোন আছিল অপশ্যনসমূহ চোৱা অপশ্যন দিছিলে ফাহু বৰ্মা আৰু কলিয়া শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো নিদানপুৰৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লেখক আছিলে ফাহু বৰ্মা নেক্সট চোৱা কুৱেশ্যন নম্বৰ 29 1970 পৰা 1918 চনত নালান্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত নিম্নলিখিত কোনজন পুৰাতাত্ত্বিকে ভাস্কৰ বৰ্মনৰ মোহৰ বিচাৰি পাইছিল অপশ্যন দিছিলে ক ডাক্তৰ ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰ অপশ্যন খ দিছিলে ৰিচাৰ্ড মেডো এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে 1917-18 চনত নালান্দাৰ ধ্বংসাৱশেষ যেতিয়া খনন কৰা হৈছিল সেই খনন কৰাৰ সময়ত ডাক্তৰ ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰে ভাস্কৰ বৰ্মনৰ মোহৰ তেওঁ বিচাৰি পাইছিলে নেক্সট কুৱেশ্যন অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে নে মৰিচীয়ে অসুৰ ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল মৰিচীয়ে কৰিছিল নেক্সট 21 নম্বৰটো চোৱা মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল অপশ্যন দিছিলে ক পুষ্পাবৰ্মন খ বানাসুৰ এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা নোৱাৰিলে আমি কমেণ্ট বক্সতে উত্তৰটো দি দিম এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'ত মই তোমালোকৰ কুৱেশ্যন নম্বৰ 32ৰ পৰা গোটেইখিনি আলোচনা কৰি দিম পিডিএফটো যদিহে তোমালোকক লাগে বা আমাৰ পেজ টেলিগ্ৰাম গ্ৰুপত যদিহে তোমালোকে এতিয়ালৈকে জইন কৰা নাই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে তাত ক্লিক কৰি তোমালোকে জইন হৈ ল'বা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা